বহু দিনৰ পৰা নিৰ্মীয়মান হৈ থকা আমাৰ বছৰীয়াৰ প্ৰেক্ষাগৃহটো আজি সম্পূৰ্ণ হ'ল। খুব সুন্দৰ চাউণ্ড বা বাকী গোটেই ব্যৱস্থাবিলাকৰে সৈতে খুব ভাল প্ৰেক্ষাগৃহ এটা আমি নিৰ্মাণ কৰি উলিয়াব পাৰিলোঁ আৰু তাকো আজি আমি উদ্বোধন কৰিলোঁ। ইয়াৰ পিছত আমি দদৰালৈকে যাম। দদৰাত আজি আমি এটা তাৰকা গৃহৰ কাম আৰম্ভ কৰিম। তাৰকা গৃহ মানে যাক আমি প্লেনেটৰিয়াম বুলি কওঁ। গুৱাহাটীৰ লতাশিল খেলপথাৰ হাইকোৰ্টৰ কাষত যেনেকুৱা প্লেনেটৰিয়াম আছে, এতিয়া আমাৰ দদৰাতো তেনেকুৱা প্লেনেটৰিয়ামৰ কাম এটা আমি আজিৰ পৰা আৰম্ভ কৰিম। আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ইতিমধ্যে তাত অপেক্ষা কৰি আছে। মই আপোনালোককো আহ্বান জনাম যে যিসকলে পাৰে ব্যৱস্থা আছে তেওঁলোকো সেই সভালৈকে আহিলে ভাল। বিশেষকৈ আমাৰ দলৰ কাৰ্যকৰ্তা সকলো যাতে সেই সভালৈ আহে তাৰ বাবে মই নিমন্ত্ৰণ জনাইছোঁ। মোক ইয়াতে বহুখিনি স্মাৰক পত্ৰ দিছে, ৰাস্তাৰ পৰা স্কুলৰ পৰা মই গোটেইখিনি চাই য'ত যেনেকৈ যি পাৰোঁ গোটেইখিনি মই কৰি দিম। মেডিকেলৰ পৰা যিমান কাগজ পত্ৰ দিছে মই চাই দিম আৰু আপোনালোকে এই যিটো আমি অনুষ্ঠান আদি নিৰ্মাণ কৰিলোঁ তাক যাতে ভালে কুশলে ৰাখে আৰু এইটো যাতে আমি অত্যন্ত মৰমেৰে সৈতে ৰাখিব পাৰোঁ তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিম, তাকে মই আশা কৰিছোঁ। বাকী কথা গোটেইখিনি মই দদৰাৰ সভাত ভাল কৰি ক'ম, যিহেতু তাক গোটেই ৰাইজ গোট খাইছে। আপোনালোকো তালৈকে আহক আৰু তাতে আমি একেলগে সকলোৱে লগ পাম। মই এইবাৰ লক্ষী পূজাত আহিব পৰা নাছিলোঁ, তথাপিতো আপোনালোকক লক্ষী পূজাৰ পৰৱৰ্তী পৰ্যায়ত হ'লেও শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰোঁ যে আপোনালোকে যি ধৰণে আমাক সকলোকে আশীৰ্বাদ দিছে তেনেকৈ যাতে সদায় আশীৰ্বাদ দি থাকে আৰু আমি যাতে আমাৰ সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰি যাব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ দিব। মই দুআষাৰ কৈ পুনৰ এবাৰ আমাৰ সকলোকে মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।